বান পৰিস্থিতি পৰিদৰ্শন কৰিবলৈ মঙলদৈত উপস্থিত মন্ত্ৰী পীযুষ হাজৰিকা। ডিমেলা নৈৰ ভগ্ন মথাউৰি পৰিদৰ্শন কৰা আজি মন্ত্ৰীগৰাকীয়ে শীঘ্ৰেই ডিমেলা আৰু কালাপানী নদীৰ উন্মুক্ত মথাউৰি নিৰ্মাণ কৰাৰ লগতে ডিমেলা নৈৰ চিঙা মথাউৰি নিৰ্মাণ কৰা হ'ব বুলি ৰাইজক দিলে আশ্বাস। ডিমেলা আৰু কালাপানী নৈত বিকল হৈ থকা বোৱতী জলসিঞ্চন আঁচনি স্লুইচ গেটসমূহ ৰাইজে উঠাই দিবলৈ দাবী কৰাত মন্ত্ৰী হাজৰিকাই বিভাগীয় মন্ত্ৰী অশোক সিংহলৰ সৈতে আলোচনা কৰি উঠাই দিয়া হ'ব বুলিও উল্লেখ কৰিছে। আনহাতে বৰ্ণাঢ্যই সাহায্য নোপোৱাৰ অভিযোগত তৎকালীনভাৱে বান সাহায্য দিবলৈ জিলা আয়ুক্তৰ সৈতে বৈঠকত মিলিত হ'ব বুলিও উল্লেখ কৰিছে মন্ত্ৰীগৰাকীয়ে। শাকটোলা নৈৰ চিঙা মথাউৰি পৰিদৰ্শন কৰিব মন্ত্ৰীগৰাকী। মন্ত্ৰী হাজৰিকাৰ পৰিদৰ্শন কালত সাংসদ দিলীপ শইকীয়া, বিধায়ক দিগন্ত কলিতা, পৰমানন্দ ৰাজবংশীয়ে সংগ দিয়ে। এইটো এটা ইৰিগেশ্যনৰ কৃষি বান্ধ আছিলে, কিন্তু দায়িত্বটো মই লৈছোঁ বুলি ক'ম, কাৰণ ৱাটাৰ ৰিচোৰ্চ, ইৰিগেশ্যন, PNRD, চইল কনজাৰ্ভেশ্যন বেলেগ বেলেগ বুলি মই নাভাবোঁ। চৰকাৰ এখনেই, কিন্তু হয় ক'ৰবাত ব্ৰিজটো কেতিয়াবা হয়, কাৰণ মাটিৰে মথাউৰি, কিন্তু আমি ব্ৰিজসমূহ যাতে কম হয় তাৰ কাৰণে চেষ্টা কৰিছোঁ। আগতে বছৰত 40টা ব্ৰিজ হয়, এতিয়া 15টা 17টা হোৱা হৈছে। গতিকে আগতকৈ ক'ৰবাত নহয় ক'ৰবাত কিছু কাম কৰিবলৈ সক্ষম হোৱা বুলি মই অনুভৱ কৰিছোঁ। এটা কথা ৰাইজক মই আশ্বস্ত কৰিম, যিটো মঙলদৈৰ শাকটোলাত মথাউৰি ছিঙিছিল, আমি লগত কাম কৰি দিলোঁ। এতিয়ালৈকে ব্ৰিজ ফিল আপ হৈয়ে গ'ল। আজি 4 দিন আগতে ব্ৰিজ হৈছিলে, পৰহি হৈছিলে, পৰহি তাৰ আগদিনা। আজিলৈকে ব্ৰিজ ফিল আপ হৈয়ে গ'ল। গতিকে আমি যিখিনি কৰোঁ আমি পূৰ্ণ গতিত কৰোঁ। এইটো যিহেতু ডিচিশ্যন আমি ল'ব পৰা নাছিলোঁ, কাৰণ এইটো ইৰিগেশ্যনৰ আছিল। মই আহি ইয়াতে ডিচিশ্যন ল'লোঁ, ইৰিগেশ্যনৰ হ'লেও এই ব্ৰিজটো ৱাটাৰ ৰিচোৰ্চেই ফিল আপ কৰিব, কালিৰ পৰাই কৰিব। কালিৰ পৰা ইঞ্জিনিয়াৰক কাম কৰিবলৈ মই নিৰ্দেশ দিছোঁ। ডিমিলা আৰু কালপানী নদীত বহুত উন্মুক্ত অৱস্থা। মই অহা মঙলবাৰে 11:30 বজাত মোৰ জনতা ভৱনস্থিত কাৰ্যালয়ত এখন সভা অনুষ্ঠিত কৰিম। দৰং আৰু কামৰূপৰ বানপানী যিখিনি সমস্যা আছে, এই সমস্যা কেনেকৈ সমাধান কৰিব পাৰোঁ তাৰ কাৰণে নিশ্চয়কৈ আৰু যদি কিবা কৰিব লগা আছে, আৰু মথাউৰি কৰিব লগা আছে, দৰঙৰ ৰাইজ আমাৰ কাৰণে অত্যন্ত শ্ৰদ্ধাৰ। গতিকে মই বানপানী হ'লেই লগতে আহোঁ, কিন্তু মই এই 2 দিন আপাৰ আছামত আছিলোঁ। কালি ৰাতিহে মই ধেমাজিৰ পৰা আহি পাইছোঁ লখিমপুৰ হৈ। গতিকে মই নাথাকাৰ কাৰণেহে মোৰ এদিন অহাত 2 দিন দেৰি হ'ল। মই গুৱাহাটীত থাকিলেতো ইয়াত আহিয়ে গ'লোঁ হয়। গতিকে দৰঙৰ ৰাইজৰ অসুবিধালৈ কেতিয়াও আমি কাপন্য কৰা নাই। যিখিনি সমস্যা সমাধান কৰিব পাৰোঁ পূৰ্ণ গতিত কৰিম। ৰাইজে কৈছে স্লুইচ গেটটো আচলতে সেইটো ইৰিগেশ্যনৰ, গতিকে ইৰিগেশ্যনৰ লগত কথা পাতিব লাগিব। ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ স্লুইচ গেট এটা মই ৱাটাৰ ৰিচোৰ্চৰ মিনিষ্টাৰ আহি ঘপককৈ ভাঙি দিব নোৱাৰোঁ বা বন্ধ কৰি দিব নোৱাৰোঁ, কিন্তু ৰাইজৰ কথাখিনি মই ডেফিনেটলি অশোক সিংঘাল ডাঙৰীয়াৰ লগত পাতিম। অহাকালি আমাৰ ইঞ্জিনিয়াৰ ৱাটাৰ ৰিচোৰ্চৰ কালি আলৈকে আহিব, এই ব্ৰিজটো ফ্লাপ কৰাৰ কাম আৰম্ভ কৰিব। তেখেতে ৰাইজৰ লগত বহি ডিটেইলছ কথা বুজি মোক মঙলবাৰে ৰিপৰ্ট কৰিব, তাৰ ওপৰত পৰৱৰ্তী কাৰ্যব্যৱস্থা হাতত ল'ম। জয়ন্তীপুৰত যিটো চুইচ গেট আছে তাতে কৰ্মচাৰীও নিয়োগ কৰা আছে। পাণ্ডাঘাটত যিটো দুৰ্নীতি প্ৰকল্প ৱাটাৰ ৰিচোৰ্চৰ চাওক, ক'ৰবাত টেকনিকেল ইছ্যু আপোনালোকে কেতিয়া ঠিক আছে, মই যদি কৰি আছে চেষ্টা কৰি দিম। মই টেকনিকেল ইছ্যু কেতিয়াবা হয়, যিমান কৰিবলৈ চেষ্টা কৰিছোঁ। মই কৈ গ'লোঁ, আমিতো অসমত মুখ্যমন্ত্ৰী ডাঙৰীয়াই 150 কিলোমিটাৰ মথাউৰি অহা বছৰ বনাবলৈকে মোক নিৰ্দেশ দিলে। অসমত 300-350 কিলোমিটাৰ আৰু উন্মুক্ত মথাউৰি আছে, মানে মথাউৰি নথকা ষ্ট্ৰেচ আছে। 300 পৰা 350 হ'ব। 150 কিলোমিটাৰ টকা ইতিমধ্যে ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টক মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱা কেবিনেটৰ আগৰ কেবিনেটত দিছেই। গতিকে তাৰ গৰিষ্ঠ সংখ্যক আমাৰ দৰং জিলাই পাব, আপোনালোকক মই প্ৰতিশ্ৰুতি দিছোঁ। মঙলদৈৰ পৰা জয়দেৱ ডেকাৰ ৰিপৰ্ট, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।